আমি দিন ৰাতি ঘৰৰ কাম বন বাদ দিও দিন ৰাতি একাকাৰ কৰি আমি কাম কৰি আছো। বাক্সা জিলা PNRD কন্টেক্সুৱেল উন্নয়ন পৰিষদ আমি আজি প্ৰায় বিগত 7টা দিনে আন্দোলন কৰি আহিছোঁ আৰু আজি 8ম দিনত আমি বাক্সা জিলাৰ এই সদৰত মানে অৱস্থান কাৰ্যসূচী লৈছোঁ। আৰু চাওক আপোনালোকে আজি প্ৰায় আমাৰ এতে 200 জন কৰ্মী ইয়াত অৱস্থানত অংশগ্ৰহণ কৰিছে আৰু অকল আমাৰ বাক্সা জিলা বুলিও নহয় সমগ্ৰ অসমতে প্ৰায় 8,000 ঠিকাভিত্তিক কৰ্মচাৰী আন্দোলনত বহিব লগা হৈছে। আৰু আমাৰ এটাই লক্ষ্য বা এটাই দাবী আমাৰ যে আমাৰ যি চাকৰি আমি PNRDৰ কন্টেক্সুৱেল এমপ্লয়ি হয় আমাক প্ৰথম ঠিকাভিত্তিক নিযুক্তি দিছিল, কিন্তু আজি প্ৰায় 17টা বছৰে আমি PNRD ডিপাৰ্টমেণ্টৰ ব্লক পৰ্যায়ত চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি ধৰক অৰুণোদয় আঁচনি হওক নাইবা PMIG হওক বা বৃদ্ধ পেঞ্চন আঁচনি হওক বিভিন্ন আঁচনি চৰকাৰৰ বিভিন্ন অভিলাষী আঁচনি আমি সফলভাৱে ৰূপায়ণ কৰাত আমি অৰিহণা যোগাই আহিছোঁ। আৰু বিগত 17 বছৰত আমি বিভিন্ন কাম ব্লক পৰ্যায়ত কৰিছোঁ। আৰু কথা হ'ল কি আমাৰ যিখিনি সমস্যা আমাৰ যিখিনি দাবী এতিয়ালৈকে চৰকাৰে গুৰুত্ব দিয়া নাই। ধৰক আমাৰ চাকৰি এতিয়ালৈকে সুনিশ্চিত নহয়, 60 বছৰলৈ আমাৰ চাকৰি সুনিশ্চিত কৰা নাই। তাৰোপৰি আমাৰ যি দৰমহা আমি 17-18 হাজাৰতে কাম কৰিব লগা হৈছে, যিটো নেকি ন্যূনতম দৰমহা, আৰু সেই দৰমহাৰে আমাৰ পৰিয়াল চলোৱাত বহুত অসুবিধা হৈছে। সেইকাৰণে আমি এই কাৰ্যসূচীৰ জৰিয়তে আমি চৰকাৰক এটা আহ্বান কৰিব বিচাৰিছোঁ যে আমাৰ যি দাবী আমি 3-4টামান দাবী মুখ্যতঃ কৰিছোঁ। আমাৰ চাকৰি 60 বছৰলৈ সুনিশ্চিত কৰক, তাৰপিছতে আমাৰ ন্যূনতম পাৰিতোষিক 30,000 কৰক, তাৰপিছতে আমাৰ যিখিনি চৰকাৰে মেডিকেলৰ সুবিধা সেইখিনিও প্ৰদান কৰক। এই দাবীসমূহ লৈ আমি প্ৰায় আজি 8টা দিন কাৰ্যসূচী লৈছোঁ। আৰু ধৰ্মঘট কাৰ্যসূচীৰ লগতে অনাগত দিনত যদি আমাক চৰকাৰে গুৰুত্ব নিদিয়ে তেতিয়াহ'লে আমি ৰাজ্যিক পৰ্যায়তো বিভিন্ন কাৰ্যসূচী ল'বলৈ আমি ইতিমধ্যে পৰিকল্পনা যুগুত কৰিছোঁ। যোৱা আমি 17 বছৰে এই ঠিকাভিত্তিক কৰ্মচাৰীসকলে চৰকাৰৰ সকলো কাম সুচাৰুৰূপে পৰিচালিত কৰি সুচাৰুৰূপে সফল কৰি দিনক ৰাতি কৰি ৰাতিক দিন কৰি আমাৰ এই কৰ্মচাৰীসকলে চৰকাৰৰ সকলো কাম সিদ্ধি কৰি আহিছোঁ। কিন্তু আমাৰ এই দুৰ্ভগীয়া কৰ্মচাৰীখিনিৰ ঘৰ পৰিচালনা কৰাৰ কাৰণে ল'ৰা ছোৱালী শিক্ষা দীক্ষা কৰাৰ কাৰণে আমাৰ ন্যূনতম দৰমহাখিনি অলপমান ডেভেলপ কৰাৰ কাৰণে চৰকাৰে ন্যূনতম চিন্তা কৰা নাই। সেইকাৰণে আমি যোৱা 11 তাৰিখৰ পৰা নেৰানেপেৰাকৈ কৰ্মবিৰতি পালন কৰিছোঁ আৰু আমি চৰকাৰৰ ওচৰত সজোৰে দাবী জনাইছোঁ যে আমি এই দুৰ্ভগীয়া কৰ্মচাৰীবিলাকৰ প্ৰতি অলপমান দয়াশীল দৃষ্টি দি তেওঁলোকৰ ন্যূনতম মানুহ হিচাপে জীয়াই থকাৰ সামান্যতম যাতে দৰমহা পাৰিতোষিকখিনি দিয়াৰ কাৰণে চৰকাৰে অলপমান মনোযোগ দিয়ে, তাৰ কাৰণে আমি সকলো কৰ্মচাৰী আশাৰে বাট চাই আছোঁ। আমাৰ সন্মানীয় সকলোৰে আদৰৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা দেৱক দৰে সফল মিনিষ্টাৰ আমি এতিয়ালৈকে পোৱা নাই, কিন্তু তেওঁকে আমি আশাবাদ চাই বা তেওঁৰ পৰাই কিবা এটা ভাল ৰিজাল্ট পাম বুলি আমি বহুত আশাৰে বাট চাই আছোঁ। আৰু এতিয়াও আশা কৰি আছোঁ তেওঁৰ ওপৰত আশা কৰি আছোঁ যে তেওঁ আমাক অতি সোনকালে আমাক এটা সৎ উত্তৰ দিব আৰু আমাৰ সকলো কৰ্মচাৰীৰ ইমান হাজাৰ শ কৰ্মচাৰীয়ে দেহে কেহে যি কাম কৰি আছে তাত আৰু দুগুণে কাম কৰিবৰ কাৰণে যেন তেওঁ আমাৰ দাবীসমূহ মানি লৈ উৎসাহ দিয়ে আৰু আমি চৰকাৰৰ ভৱিষ্যত সফল কাম কৰাৰ ক্ষেত্ৰত আমি আৰু 4 গুণ কাম কৰিবলৈ সদায় ৰাজি হৈ আছোঁ। জনাইছোঁ যে আমি দিন ৰাতি ঘৰৰ কাম বন বাদ দিও দিন ৰাতি একাকাৰ কৰি আমি কাম কৰি আছোঁ। আমি কাৰ কাৰণে কাম কৰি আছোঁ? চৰকাৰতে কাম কৰি আছোঁ, গতিকে আমিতো ন্যায্য প্ৰাপ্তি বিচাৰিছোঁ। গতিকে চৰকাৰে আমাক চকু মেলি চাওক, এইখিনি আমাৰ বিষয়ে একো অলপো ভবা নাই। আমি কিন্তু চৰকাৰে আমাক যি আঁচনি প্ৰদান কৰিছে আমি সেই আঁচনি আমি কৰিবলৈ আমাৰ জৰিয়তে আমি প্ৰস্তুত আছোঁ আৰু আমিয়ে কৰি আছোঁ। সবখিনি জনকল্যাণৰ কাম আমাৰ অফিচৰ পৰা আমিয়ে কৰি আছোঁ। PNRDৰ প্ৰতিটো ডিপাৰ্টমেণ্টৰ কামখিনি আমিয়ে কৰি আছোঁ। গতিকে চৰকাৰে আমাক অলপ হ'লেওতো সকাহ দিয়ক।